everyone, welcome back to my channel TRINA'S vlog. Guys, আশা কৰিছো আপোনালোক আটাই ভালে কুশলে আছে আৰু তাৰ আগতে very good morning আৰু আজি হৈছে স্পেশাল এটা ডে কিহৰ কাৰণে আজি হৈছে লক্ষ্মী পূজা আৰু মই ৰাতিপুৱাৰ পৰা মানে ভাবি আছো যে মানে এনেটো ভাল লাগি আছে যে আজি লক্ষ্মী পূজা হয় কিন্তু মানে মই ভাবি পোৱা নাই যে আজি স্পেশাল কে কি কৰো মই একো ভাবি পোৱা নাই সেইকাৰণে মানে ভাবিছো যে ডেইলি ব্লগ যেহেতু মই স্টাৰ্ট কৰিম বুলি কৈছিলো গতিকে ডেইলি ব্লগটো মই কৰি যাওঁ বাৰু আজি দিনটোত কি হয় মই আপোনালোকক গৈ থাকিম আৰু মই ট্ৰাই কৰিম যে স্পেশাল কিবা এটা বনাবৰ কাৰণে কিবা এটা খাবৰ কাৰণে কিন্তু মানে লক্ষ্মী পূজা তেনেকুৱা বহুত বেছি কিবাটো একো নহয় কাৰণ মানে আগৰ পৰা মায়ে সদায় মানে কি কৰে সুজি বনায় তাৰপিছত মানে কেইটামান মানে আমাৰ মানে মানে কেইটামান মানে কি ক'ম কম্পালসৰি কেইটামান মানে খানা থাকে লক্ষ্মী পূজাৰ দিনা যেনেকৈ চুজি বনাই নাৰিকল দি তাৰপিছত নহ'লে চুজিৰ লাড়ু থাকে আৰু নহ'লে নাৰিকল যে এই যে নাৰিকল যে এই মানে ৰুটিৰ তাতে আটা পিঠাৰ মানে ভিতৰত যে ভৰাই দিয়ে যে নাৰিকল তেনেকুৱা মানে সেইটো পিছতে সেইটো তেলত পুৰে তেনেকুৱা পিঠা বনাই মাহঁতে কিন্তু আজি মানে ভাবি পোৱা নাই যে আজি কি কৰা যায় মই ভাবি আছোঁ তাকে গতিকে এতিয়া ভাবিছোঁ যে প্ৰথম গৈ চাওঁগৈ নাৰিকলকেইটা কিমান ডাঙৰ হৈছে মানে পাৰিব পৰা হৈছে নে নাই গতিকে বলক চাওঁগৈ নাৰিকলকেইটা বলক কাৰণ নাৰিকল নহ'লে মানে বেলেগ একো কাম নাহিব গতিকে বলক আৰু ইয়েছ আৰু মানে হেৰি দিয়া হয় প্ৰসাদ দিয়া হয় গতিকে চবতে নাৰিকল লাগিব গতিকে প্ৰথম বলক ৰাতিপুৱা গৈ চাওঁগৈ নাৰিকলকেইটাৰ খবৰ কি বলক ঠিকে এয়া হৈছে আমাৰ নাৰিকল এজোপাত কিমানকৈ নাৰিকল আছে চাওঁ এইয়া চাওক আমাৰ নাৰিকল লাগি আছে এজোপা নাৰিকল লাগিছে আৰু নেক্সট এইজোপা আমাৰ নাৰিকল লাগি আছে চাওক ইয়ে আগতে মানে আমাৰ ঘৰত নাৰিকল নাছিলে তেতিয়া আমি মামাহঁতৰ ঘৰৰ পৰা আনো মেক্সিমাম আৰু নহ'লে দেউতাই কিনি আনে কিন্তু দুবছৰমান হৈছে যে আমাৰ ঘৰতে মানে নাৰিকল একদম মানে উভৈ নদী মানে হৈছে মানে আমি মানে খাই থাকিব পাৰোঁ যেতিয়াই মন যায় তেতিয়াই খাব পাৰোঁ কিমান মানে ভাল ভাগ্য ভাবক আৰু নাৰিকলজোপাতে আমাৰ এজোপা হৈছে জালুকৰ গছ আৰু জালুক পুৰা মজাকৈ লাগিছে চাওক ইয়ে চাওক দেখিছে আমি মানে ধনী মানুহ হৈ আছোঁ কাৰণ জালুকৰ কিমান বেছি দাম আপোনালোকেতো জানে গতিকে ইমানবিলাক জালুক লাগিছে আমি ধনী হৈ গৈছোঁ গাইজ গম পালোঁ যে নাৰিকল আছে উভৈ নদীকে গছত এতিয়া মানে নাৰিকল এটা পাৰিম অকণমান দেৰিকৈ আৰু তাৰপিছত নাৰিকলটো কাটিম ৰুকিম আৰু পিঠা বনাম লাড়ু বনাম আৰু চুজি বনাম ইয়েছ আৰু বুটটো দিয়া হ'ব মানে প্ৰসাদটো আগবঢ়োৱা হ'ব গোঁসাই ঘৰত মানে আমাৰ গোঁসাই ঘৰ নাই কিন্তু আমাৰ তুলসীজোপা আছে তাৰ তলতে মায়ে সদায় এনেকৈ আগবঢ়ায় গতিকে মজা লাগিব কিন্তু তাৰ আগতে মোৰ বহুত বেছি ভোক লাগিছে এতিয়া প্ৰথমে কেইটামান ভাত খাই লওঁ নহ'লে মানে এই যে মটু পাতলুৰ নিচিনা মানে মোৰ খালী পেট মানে দিমাগ কি বাতি নে হিজল্দি মই কেৱল শুইহে থাকিব পাৰোঁ যেতিয়া মোৰ বহুত বেছি ভোক লাগি যায় তাৰপিছত মই একো কাম কৰিব নোৱাৰোঁ গতিকে বলক প্ৰথমে পেট পূজা জৰুৰী বলক এতিয়া ভাতকেইটা খাই লওঁ জল্দি আৰু তাৰপিছত আমাৰ দিনটোৰ কাম আজি আৰম্ভ হ'ব কাৰণ আজি লক্ষ্মী পূজা যিহেতুকে বলক এতিয়া ভাত খোপা খাই লওঁ দেখিছে মই কিমান ভাত খাওঁ মানে সেইকাৰণে মই মস্ত বেছি পেটলি আৰু আমাৰ পৰি একদম একো কাম বন নাই খালি নন ষ্টপ মোবাইল চাই থাকে কিন্তু আজি তুমি মোৰ লগত মই ভাতকেইটা খাই লওঁ তাৰপিছত মোৰ লগত বহুত কাম আছে তুমি কৰিব লাগিব কিন্তু মোৰ লগত ডান অ'কে বাই সো গাইজ ভাত খাই আহিলোঁ আৰু এতিয়া মই মোৰ গিটাৰখন অলপমান প্ৰেক্টিচ কৰিম মানে ভিডিঅ' চাই মানে ভিডিঅ' টিউটৰিয়েল যিবিলাক থাকে ইউটিউবত সেইবিলাক চাই মই অকণমান সময় প্ৰেক্টিচ কৰিম আৰু তাৰপিছত আমি যাম নাৰিকল পাৰিব গতিকে অকণমান সময় শিকি লওঁ ৰ'ব নহ'লেতো মানে সেই এনে আনাহে হ'ব আৰু মোৰ বহুত বেছি মন আছে মানে কিমান জল্দি মই শিকি ল'ব পাৰোঁ কাৰণ মোৰ বহুত বেছি মন আছে যে মানে গিটাৰখন নিজে বজাই এটা গান গাই ভিডিঅ' এটা বনোৱা আৰু আপোনালোকক দেখুৱাবৰ কাৰণে মোৰ বহুত বেছি মন আছে গতিকে মই এতিয়া অকণমান সময় শিকোঁ তাৰপিছত আমি আৰু আজিৰ দিনটোৰ কাম আমি আৰম্ভ কৰিম আৰু মানে আৰম্ভ নহয় মানে আমি চলাই গৈ থাকিম দিনটোৰ কাম কাজবিলাক এতিয়া অলপমান শিকোঁ ৰ'ব এয়া মায়ে গাখীৰ খীৰাই আনিলে আৰু আমাৰ এই পোৱালিটো মস্ত দুষ্ট সি মাকৰ ওচৰত যাবৰ কাৰণে পূৰা মানে একদম উল্টা পুল্টা কৰি আছে আৰু আমাৰ যিজনী এই গাইজনী এইজনী মানে মোক পূৰা দেখিবই নোৱাৰে মানে গাইজ মানে মই এটা ভিডিঅ' আপলোড কৰি আছোঁ কিন্তু আমাৰ ঘৰত মানে আপলোডিংটো বহুত বেছি শ্ল' হৈ থাকে সেইটো কাৰণে মানে মই আমাৰ যিখিনি মোৰ যে ফেভৰেট ঠাইখিনি এইখিনি ইয়াতে মানে যিহেতু নেটটো ফাষ্ট হয় গতিকে আমি পৰি আৰু মই আৰু অকলে আহি মানে অলপমান বেয়া লাগে কাৰণ একদমেই মানে নিজান জেগা হয় সেইকাৰণে পৰিক মানে লৈ আহিছোঁ এতিয়া পৰি আৰু মই এতিয়া ভিডিঅ'টো আপলোড কৰি মানে কি কৰিছোঁ জানানে এবাৰ মানে এইফালে গৈছোঁ আকৌ অকণমান সিফালে আহিছোঁ এনেকৈ মানে আছোঁ বেছি সময় নালাগে 5 মিনিটছ মানে লাগিব আপলোড হওঁতে আৰু
ৰখি আছো আপলোড হোৱালৈকে আৰু আপলোড হৈ গ'লেই লগালগ ঘৰলৈ যাম আৰু আজি ইভিনিং যে চবৰ ঘৰে ঘৰে যে খাব যায় আমি যেতিয়া সৰু আছিলোঁ পৰিহঁতে ইমান বেছি পোৱা নাই বাৰু কিন্তু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মানে আমি যেতিয়া লক্ষী পূজা হয় সেইদিনাখন মানে আমি একদম আবেলি মানে সন্ধিয়া যেতিয়া হয় আৰু আমি পূৰা মানে আমি এক্সাইটেড হৈ থাকোঁ তেতিয়া কি কৰোঁ জানেনে মানে এটা পলিথিন লৈ আমি মানে ঘৰে ঘৰে যাওঁ গোটেইসোপা লগ হৈ পেলাই আমি ঘৰে ঘৰে যাওঁ মানে আমাৰ সমনীয়াবিলাক লগ হৈ আমি ঘৰে ঘৰে যাওঁ আৰু মানে চবৰ ঘৰতে কিবা কিবি খাব দিয়ে প্ৰসাদ দিয়ে তাৰপিছত আকৌ ঢেৰ কিবা কিবি খাব দিয়ে বেলেগ বেলেগ মানুহৰ ঘৰত বেলেগ বেলেগ বস্তু খাব দিয়ে গতিকে আমাৰ সেই দিনটো আমাৰ কাৰণে বহুত বেছি মজাৰ দিন আছিলে মানে কিন্তু এতিয়া ডাঙৰ হ'লোঁ গতিকে এতিয়া মানে ইমান বেছি মজা নালাগে চ' গাইজ আমাৰ নাৰিকল পাৰা হৈ গ'ল ভাইটিয়ে মাত্ৰ আহি পাৰিলে কিন্তু মানে মই অকণমান লেট হৈ গ'লোঁ আপোনালোকৰ পাৰাখিনি ভিডিঅ' দেখাব নোৱাৰিলোঁ এতিয়া এয়া মানে তাৰ কাৰণে বোলে ৰুকিবৰ কাৰণে শুকান নাৰিকলহে লাগে গতিকে এয়া ল'লোঁ শুকান নাৰিকল ভাইটিয়ে পাৰি দিলে আৰু এতিয়া ৰুকাখিনিকে আপোনালোকক দেখুৱাব লাগিব আৰু গাইজ চাওক চাৰিটাকে নাৰিকল পাৰিছোঁ আৰু আজি পূৰা ধামাকা মানে নাৰিকলৰ খানা হ'ব ব'লক পাৰি ইয়াতে লোৱা ইয়ে পানী খাব লাগিব প্ৰথম পানী খাম কিমান ফাইদা হ'ব পানীও খাম আৰু এইখিনি জ্বলাবও পাৰিম ধূনা জ্বলাব পাৰিম ব'লা থোৱাগৈ এইটোত লৈ যোৱা এনেকৈ পাৰিবানে টানিব যোৱা গাইজ এতিয়া বাজিছে 1টা আৰু মানে নাৰিকলটো আমাৰ পাৰা হৈ গ'ল আৰু সাপ নেকি আমাৰ ইয়াতে বহুত ডাঙৰ ডাঙৰ সাপ আছে তো এতিয়া মানে বহুত মস্ত কিবা টোপনি লাগিছে এলাহ এলাহ এতিয়া যাওঁ গাটো ধুই আহোঁগৈ তাৰো চাগে এলাহ লাগিছে আমাৰ এই গাইজনীয়ে বাকী ঘৰৰ চবকে ভাল পায় কিন্তু নাজানো মোৰ লগত কি ইমান ঘূৰ শত্ৰুতা মোক একদম দেখিবই নোৱাৰে মানে চাল্লি বা এজনীক এৰি দিলে আমাতকৈ আগতে গৈ তাই ৰেডি হৈ গৈছে তাত গৈ পেলাই চ' গাইজ গা ধুব ওলাইছিলোঁ কিন্তু এতিয়া মানে মায়ে মানে মোক পটককৈ লগ ধৰিলে গৰুজনী এৰাল দিবৰ কাৰণে আৰু গৰুজনী মানে আমাৰ ইমান ভাল একদম জাষ্ট এৰি দিছে মই যে এতিয়া মানে লাষ্ট যে মই যে থাকোঁতে তাই যে হাম্বা হাম্বা কৈ আছিলে তাই একচুৱেলি ভোক লাগিছিলে সেইকাৰণে মানে তাই হাম্বা হাম্বা কৈ আছিলে তো তাই মানে যিখিনি ৰ'জকা যিখিনি জেগা আৰু তাই এইফালে আমি মানে ক'ত গ'লোঁ চৰি দেখাই পোৱা নাই আছে সেইফালে মানে তাইক মানে সদায় এৰাল দিব যাওঁ আমাৰ সেইফালে বাৰী আছে আৰু মানে এৰি দিয়া লগালগ মানে তাই গৈ পেলাই তাত একদম পূৰা আগত গুচি গৈছে আমাতকৈ আগত তাইৰ চাগে একদম মস্ত ভোক লাগি আছিলে গতিকে একদম লগতে মানে এৰালডাল এৰি দিয়াৰ লগালগ আহি ইয়াতে পূৰা খাৱন দিছে মানে দৌৰি দৌৰি আহি পূৰা খাইছেহি আৰু এয়া চাওক আমাৰ মস্ত ডাঙৰ ভুলুকা বাঁহ এয়া আমাৰ ভুলুকা বাঁহ দেই গাইজ কেতিয়াবা লাগিলে আহিব মা পিঠা কেতিয়াবা বনাবা সন্ধিয়া নে আবেলি বনাবা কি বনাবা চুজি নাৰিকলৰ লাৰু আৰু এইটো বনাবা এই ভিতৰত যে আৰু এইটো আমাৰ পদূলি আৰু পদূলিতে এইখিনিতে মায়ে এইখিনি গোবৰ দি মচি থৈ দিছে কাৰণ মানে ৰাতি এইখিনিতে চাকি জ্বলাব সেইটো কাৰণে এইখিনি মানে এনেকৈ মচি থৈ দিছে এতিয়া মানে একদম পিঠা বনোৱাৰ মানে পিঠাকেইটাৰ নাম শুনি আকৌ এতিয়া পূৰা লোভ আহি গৈছে মুখত আৰু পূৰা এনাৰ্জি আহি গৈছে এতিয়া মই জলদি গাটো ধুওঁগৈ আৰু ধোৱাৰ পিছত ধুনীয়াকৈ নতুন নতুন কাপোৰ অলপ পিন্ধো মানে চাফা কাপোৰ অলপ পিন্ধো আৰু তাৰপিছত আকৌ লগ পাইছোঁ বাই তুমি যদি সুৰ হোৱা মোৰ গানৰ শব্দ কিয়নো লাগে প্ৰতিটো উশাহে মোৰ মাথো তোমাৰে ছবিকে আঁকে তুমি যদি সুৰ হোৱা মোৰ গানৰ শব্দ কিয়নো লাগে প্ৰতিটো উশাহে চ' গাইজ গা পা ধুই ষ্টাইল কৰি মেকআপ চেকআপ কৰি মই পূৰা ৰেডি হৈ গ'লোঁ মানে লক্ষী পূজাৰ কাৰণে মই ফুল্লি ৰেডি কি বনাইছা মা ভাবিছিলোঁ মায়ে নাৰিকল চাগে কিবা ৰুকি মেলি নাৰিকলৰ পিঠা বনোৱা আৰম্ভ কৰিছে নেকি কিন্তু গৈ পেলাই দেখিলোঁ মায়ে খোলা চাপৰি পিঠাহে বনাই আছে খোলা চাপৰি পিঠা জানো কোনেবা কি কয় এতিয়া সেইটো বনাইছে মানে আমাৰ ঘৰত যে দেখিছে নহয় আমাৰ ঘৰ বনোৱা কাম চলিয়েই আছে ঘৰ হোৱাই নাই আমাৰ এতিয়াও আৰু মিস্ত্ৰী লাগি আছে গতিকে মিস্ত্ৰী দাদাহঁতক চাহ দিবৰ কাৰণে মায়ে সেয়া খোলা চাপৰি পিঠা বনাই আছে আৰু বলক এবাৰ নাই পৰা আৰু এয়া আমাৰ মিস্ত্ৰী দাদাহঁতে লাগি আছে পূৰা একদম জোৰদাৰকৈ ঘৰ বনাই আছে এয়া দেখিছে নহয় এয়া পুৰা দেউতাই জোৰ লগাকে হাইচা কৰি নাৰিকল কাটি আছে ইয়ে
আৰু এয়া জেঠাই যিহেতুকে আজি সন্ধিয়ালৈকে মানে প্ৰসাদ দিব লাগিব গতিকে আমাৰ ঘৰৰ পৰা এয়া কলপাত কাটি নিব আহিছে জেঠাই গাইজ এইখিনি হ'ল আমাৰ নাৰিকল আৰু এতিয়া মায়ে এইখিনি ৰুকিব তাৰপিছত ৰাতিলৈ পিঠা বনাব মানে অকণ পিছৰ পৰা বনোৱা ষ্টাৰ্ট কৰিব আৰু এয়া লোৱা এতিয়ালৈকে ইমানখিনি হৈছে ৰুকি আৰু মানে এই এটা দুটা তিনিটা 4 নম্বৰটো মায়ে ৰুকি আছে আৰু এইকেইটা পিঠা বনাই থাকিবা মা মই এতিয়া যাওঁ নাটক শিকিব আৰু এতিয়া মই যাওঁ মানে নাটকৰ প্ৰেক্টিছ কৰিবৰ কাৰণে এতিয়া মায়ে বনাই থাকক মায়ে ঘৰত বনাই আছে মানে নাৰিকল ৰুকি আছে আৰু মই আহি পোৱালৈ মাৰ চাগে পিঠা চিঠা আধা আধি হৈ যাবগৈ এতিয়া মই খোজকাঢ়ি গৈ আছোঁ জিলিহঁতৰ ঘৰলৈকে সিহঁতে অলৰেডি প্ৰেক্টিছ কৰি আছে আৰু মই এতিয়া যাওঁ প্ৰেক্টিছ কৰিম আজি বেছি দেৰিলৈকে নকৰোঁ কাৰণ যিহেতু আজি পূজা হয় গতিকে সোনকালে আহিম ঘৰলৈকে কাৰণ চবৰে ঘৰে ঘৰে আজি কাম থাকিব আমাৰ ঘৰতো যিহেতু মাক অলপ মই আহি হেল্প কৰিব লাগিব গতিকে এতিয়া যাওঁ আৰু সোনকালে যাম আৰু অকণমান প্ৰেক্টিছ কৰি সোনকালে আহি যাম গাইজ এইমাত্ৰ মই এয়া ঘৰ পদূলিত আছোঁ আৰু এইটো চাওক মই দেখাইছোঁ এয়া চাওক মায়ে পদূলিৰ মূৰতে বন্তি জ্বলাইছে আৰু এতিয়া যাওঁ ভিতৰলৈকে ইয়াত বহুত বেছি এন্ধাৰ হৈ আছে আৰু এতিয়া চাওঁ মায়ে কি বনাই হ'লনে নাই চ' বলক মস্ত এন্ধাৰ ৰ'ব আৰু ইয়াতে তুলসী তলতো এইটো বন্তি জ্বলাইছে বলক মজা থাকিব অ' মা আৰু সেয়া ৰুমৰ ভিতৰতে মায়ে প্ৰসাদ আগবঢ়াই দিছে এয়া এতিয়া মায়ে নাৰিকল ভাজিছে আৰু এয়া আমাৰ চুজি ভাজা হৈ গ'ল এতিয়া মায়ে হেনো চুজি আৰু নাৰিকল আজি মিক্স কৰি পেলাই লাড়ু বনাব আৰু এয়া আমাৰ চুজি আৰু নাৰিকল মায়ে মিক্স কৰি দিলে দুইখিনি ভাজি পেলাই আৰু এয়া চাওক লাড়ু দুটা লাড়ু হৈছে এতিয়ালৈকে এবাৰ ময়ো বনাই চাওঁ মা একে কাম বন কৰি পূৰা মানে একে ভতল হৈ গৈছে এয়া এতিয়া চাওক মায়ে কিমান খোবা বনাইছে একদম এই খোবা লাড়ু ইয়ে মানে তিনিজনীয়ে পূৰা বনন দিছোঁ আৰু এতিয়া একেবাৰে এবাৰ ডাঙৰকৈ এটা বনাম মই খাম তো গাইজ আমাৰ কি কয় লাড়ু হৈ গ'ল বনোৱা আৰু এতিয়া আমি বনাব লৈছোঁ মানে ৰুটিৰ ভিতৰত যে কি কয় নাৰিকল সোমাই দিয়ে আৰু এয়া হৈ গ'ল আমাৰ পিঠা চাওক কিমান টেষ্টি লাগিছে দেখাত নহয়নে আৰু এয়া লাডু ৰেডি হৈ গ'ল টেন গাইজ পিঠা পনা বনোৱা চব আমাৰ হৈ গ'ল আৰু এতিয়া ফাইনেলি মায়ে সময় পাইছে আৰু এতিয়া আমি অকণমানকৈ নাম গাম আৰু এয়া আমাৰ অসমীয়াৰ আবেগ আমাৰ প্ৰসাদ গতিকে প্ৰসাদ খালোঁ আৰু এতিয়া পিঠা পনা খামগৈ আৰু তাৰপিছত মোৰ বহুত বেছি টোপনি ধৰিছে মই জল্দি শুই যাম আৰু এইখিনি আছিলে আজি দিনটোৰ ভিডিঅ' স্পেচিয়েল মানে এনেতো মই ডেইলি ভ্লগ দিম আজি মানে এতিয়াৰ পৰা মইতো ডেইলি ভ্লগ দিম কিন্তু আজি স্পেচিয়েল আছিলে কিহৰ কাৰণে কাৰণ আজি আছিলে লক্ষী পূজা আৰু লক্ষী পূজা স্পেচিয়েল আজি এই ভিডিঅ'টো আছিলে আৰু আপোনালোকক মই বহুত দিন ধৰি কোৱা নাই কিন্তু আজি কৈছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু এইখিনিতে মই আজিৰ এই ভিডিঅ'টো শেষ কৰিছোঁ লগ পাম কাইলৈ নেক্সট ধুনীয়া এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই গুড নাইট